নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোকে? খবৰ সকলোৱে ভালে আছে? আজি মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ এটি সহজ ৰেচিপি, চিলি পটেটো। চিলি পটেটো বনোৱাৰ কাৰণে আমাক প্ৰথমে লাগিব পটেটো। পটেটোখিনি আমি কেনেকৈ ফ্ৰাই কৰিম আহকচোন চাওঁ। আমি পটেটোখিনি ফ্ৰাই কৰাৰ কাৰণে প্ৰথমতে বইল কৰি ল'লোঁ। বইল কৰি সৰু সৰুকৈ পিচ কাট কৰি ল'লোঁ আৰু সেই পটেটোখিনি আমি এটি মিশ্ৰণত ডুবাই পেলাই আমি ভাজিম। সেই মিশ্ৰণটি তৈয়াৰ কৰাৰ কাৰণে আমি অকণমান ময়দা, অকণমান কৰ্ণফ্লাৱাৰ, এটা কণী, অকণমান নিমখ আৰু অকণমান জালুকৰ গুড়ি দি অকণমান পানী দি মিশ্ৰণটো বনাই ল'লোঁ। আৰু তাতে আমি ভালকৈ আলু আৰু আমাৰ কিউব কাটিং কৰা আমাৰ পিঁয়াজখিনি ভালকৈ দুগুৰিয়ে ভাজি ল'লোঁ, ডিপ ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত সেইখিনি এক্সট্ৰাকৈ এক চাইডত থৈ পেলাই আমি এখন ফ্ৰাই পেন ল'লোঁ। ফ্ৰাই পেনখনত আমি অকণমান তেল দি পেলাই তাতে অকণমান আদা সৰু সৰুকৈ কটা, অকণমান নহৰু আৰু কেঁচা জলকীয়া দি পেলাই ভালকৈ অলপমান চতে কৰি ল'লোঁ। তাৰপিছত আমাৰ যিখিনি অলৰেডি আমি ফ্ৰাই কৰি থোৱা যিখিনি আমাৰ পটেটো আৰু আমাৰ অনিয়ন আছে সেইখিনিও তাতে দি পেলাই আমি টষ্ট কৰিব ধৰিলোঁ। লাহে লাহে টষ্ট কৰি থাকিলোঁ, অকণমান কম জুইত দি পেলাই দেখিছে মই কেনেকৈ টষ্ট কৰি আছোঁ। এইদৰে আমি টষ্ট কৰিব ধৰিলোঁ। টষ্ট কৰি থাকোঁতে আমাৰ তাতে যিখিনি আমাক প্ৰয়োজনীয় সল্ট লাগে, পেপাৰ লাগে, এৰমেটিক পাউডাৰ লাগে, আমি অকণমান সোৱাদ অনুযায়ী দি দিলোঁ। আমি যিমান পাৰোঁ আমি বস্তুখিনি চবে কৰোঁ, বস্তুটো যদি ক্ৰাঞ্চি হ'ব, টেষ্টি হ'ব। এতিয়া আমি পৰিমাণ হিচাপে আমি চয়া চচ অকণমান দিলোঁ, তাৰপিছত চয়া চচ অকণমান দি পেলাই তাৰপিছত অকণমান আমাৰ প্ৰয়োজন অনুযায়ী আমি অকণমান ভিনেগাৰ দিলোঁ। এইটো এটা টেষ্টটো ইনহেঞ্চ কৰে, টেষ্টটো বঢ়ায়, ঠিক আছে। আৰু আপোনালোকে বিচাৰিলে আপোনালোকে টমেটো চচটো দিব পাৰে। যদি যিসকলৰ মানে চুগাৰৰ একো অসুবিধা নাই তেনেহ'লে তেখেতসকলে টমেটো চচ ইউজ কৰিব, নকৰিলেও হ'ব। আৰু যদি ভাল পায় আপোনালোকে টমেটো চচ ইউজ কৰিব পাৰে, ভাল লাগিব খাই পেলাই। হৈ গ'ল, দেখা পালে কিমান স্পীডত মই বনালোঁ। এইটো ঝটপট মানে এটা আপোনালোকৰ স্নেক্স আইটেম, পটককৈ বনাব পাৰে, সোৱাদিষ্ট হয়, খাবলৈ বৰ ভাল হয়। আপোনালোকে ট্ৰাই কৰি চাব পাৰে।